চাবলৈ আছে দেৱজিৎ লাইভ। মই দেউৰী বৰনামঘৰত আজি দুদিনীয়াকৈ ভাগৱত পাঠ কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে। আপোনালোকক দেখাব খুজিছোঁ। উত্তোলনৰ পাছতে বস্তু প্ৰকাশ ঘোষাভাগ আওৰা হ'ব। সমস্তকে এই ঘোষাভাগত অংশগ্ৰহণ কৰিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ। কৃষ্ণ জন্ম জিতু ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথা উক্ত কাৰ্যসূচী ভাগত শ্ৰীযুত প্ৰভু বৰুৱাক সহযোগ কৰিবৰ বাবে মই শ্ৰী জীৱানন্দ বৰুৱা বতকাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হৰাই কৃষ্ণ নাহিকে চেতনকাল অজগৰে গিলেহে ধন জন জীৱন যায় বেকৰে ৰাম যত দেখা ভাজা পুত্ৰ সবে অকাৰণ চাহি মাত্ৰ থাকে কালে ধৰে যেতিখন বিষয়ৰ সুখই কতিলে কৰি চুৰ যমৰ কিংকৰে ধৰি নিবে যমপুৰ যমৰ মূৰ্তিক দেখি হেৰাই বেচেতনা দুৰ্ঘোৰ নৰকে পেহলাই ভুঞ্জাই বেজাতনা হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰাসাৰ তেবে তৰিবা ঘোৰ সংসাৰ নিকাৰ বিচাৰি শাস্ত্ৰত পাইবা এহিহে যুগুতি কৃষ্ণৰ নামে সাধে ভুকুতি মুকুতি কলিৰ পৰম ধৰ্ম জানা হৰিৰ নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম 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 হৰি